আজি আমি আহিছোঁ কলাইগাঁও সমষ্টিৰ গড়গুৰি গাঁৱৰ এজন আদৰ্শ কৃষক মহেন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ ঘৰলৈ। তেখেতে পকীৰে টেংকি বনায় মাগুৰ আৰু কুচিয়া মাছৰ যেনেকৈ পালন কৰিছে বৈজ্ঞানিক পদ্ধতিত, এইটো আমি নিজে দেখিছোঁ। এয়া চাওক, এয়া পকীৰ দেৱাল আৰু ইয়াত চাৰিওফালে গোটেই পকীৰ এইটো টেংকি হয়। ইয়াত চাইনবোৰ্ডখন দেখিবলৈ পাইছে আপোনালোকে, এইখন ইয়াত মাগুৰ মাছ আৰু কুচিয়া পালন কৰি আছে তেওঁলোকে। এতিয়া তেওঁৰ পৰা আমি জানিব বিচাৰিম তেওঁ কেনেদৰে এইখিনি কৰিলে, কাৰ অনুপ্ৰেৰণাত বা কেনেকৈ তেখেতৰ মনত এই ধাৰণাটো আহিলে যে এনেকৈও টেংকি বনাই কেনেও যে মাগুৰ মাছ আৰু কুচিয়া পালন কৰিব পাৰি, তেওঁৰ মুখৰে আমি জানো আহক। নমস্কাৰ, মোৰ নাম শ্ৰী মহেন্দ্ৰ বৰুৱা, দৰং জিলাৰ কলাইগাঁও সমষ্টিৰ অন্তৰ্গত ভূঞাগড় গাঁও পঞ্চায়তৰ গড়গুৰি গাঁৱৰ মই এজন কৃষক। মই প্ৰথমতে মোৰ মনত ডেকাকালৰ পৰা বহু পৰিকল্পনাই আছিল, কিন্তু গৈ গৈ এই অৱস্থাত মই মীন মহলৰ ফালৰ পৰা এটা ভাল, আমাৰ দৰং জিলাৰ মীন মহলৰ ফালৰ পৰা এটা ভাল সুবিধা এটা পালোঁ। মীন মহলৰ জৰিয়তে মই এটা প্ৰশিক্ষণ লৈছিলোঁ মাগুৰ আৰু কুচিয়া পালন। এইটো মোৰ বহুদিনৰ হেঁপাহ এটা আছিল আৰু সেয়ে মই তেওঁলোকৰ বিশেষ সহযোগত তেওঁলোকৰ জৰিয়তে প্ৰশিক্ষণ লৈ প্ৰায় 16 দিন প্ৰশিক্ষণ ল'লোঁ। বাক্সা জিলালৈ তেওঁলোকে মাগুৰ কুচিয়া পালন কেনেকৈ কৰে এজন উদীয়মান ডেকা ৰাজু বড়োৰ ঘৰলৈ আমাক লৈ গ'ল। তাৰপিছতে প্ৰশিক্ষণ দিয়াই আমাক প্ৰশিক্ষিত কৰাৰ পিছত মই মনতে এটা দায়বদ্ধ এটা ল'লোঁ যে মাগুৰ কুচিয়াটো পালন কৰিম, আৰু সেইমতে প্ৰায় 1,20,000 টকা খৰচ কৰি মই 2টা টেংকি বনালোঁ, এটা মাগুৰৰ কাৰণে আৰু এটা কুচিয়াৰ কাৰণে। গতিকে মই বৰ্তমান প্ৰায় এবছৰ হ'ল মই মাগুৰটো পালন কৰি আছোঁ আৰু যথেষ্ট দামত মই মাগুৰটো এতিয়া বৰ্তমান বিক্ৰী কৰি আছোঁ। আৰু ঠিক তেনেকুৱাকৈ কুচিয়াটো মই পালন কৰি আছোঁ আৰু কুচিয়াটোৰ বৰ্তমান চাহিদা যথেষ্ট ভাল আৰু মই নিজকে যথেষ্ট উপকৃত হৈছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ দৰং জিলাৰ উপায়ুক্ত মহোদয় মোৰ ঘৰলৈ আহি মোক যথেষ্ট উৎসাহ দিছিলে আৰু তেওঁ মোক আৰ্থিকভাৱে অকণমান সহায় কৰিম বুলিও তেওঁ এটা কথা মোক দি থৈছিলে। কিন্তু বৰ্তমান যদিও মই সাহাৰ্যটো পোৱা নাই, মই আশাবাদী, যিহেতু মই আৰ্থিক বহুতো মোৰ দুৰ্বল, সেইটো কাৰণে মোৰ মনৰ যিবিলাক পৰিকল্পনা সেইমতে মই আগবাঢ়িব পৰা নাই। অকল মাগুৰ কুচিয়াই নহয়, মই এখন মোৰ সৰুকৈ পুলি গজোৱা মোৰ নাৰ্চাৰী এখন আছে, তাত মই বিভিন্ন পুলি গজাই উন্নত জাতৰ, আমি বাৰু দেখাম আপোনালোকক নাৰ্চাৰীখন। উন্নত জাতৰ মোৰ জলকীয়া হওক, আপোনাৰ অমিতা, তাৰপিছত সময়ৰ লগত মিলাই মই বিভিন্ন খেতি, বাৰিষা হোৱা আৰু খৰালি হোৱা খেতিৰ বীজবিলাক আনি মই তাক পুলি গজাই মই বিক্ৰী কৰোঁ। তাৰ উপৰিও কেঁচুসাৰটো আছে, মোৰ 4টা টেংক আছে, কেঁচুসাৰৰ টেংক, আৰু এই কেঁচুসাৰৰ টেংকটোৰ পৰাও মই যথেষ্ট কেঁচুসাৰ মই বছৰত বিক্ৰী কৰিব পাৰোঁ। কেঁচুটোও বিক্ৰী কৰোঁ। আৰু এই ক্ষেত্ৰত মোক প্ৰথম প্ৰশিক্ষণ দিছিলে কেঁচুসাৰৰ ক্ষেত্ৰত আমাৰ দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ আমাৰ ডক্টৰ প্ৰবীণ বৰদলৈ ছাৰৰ অধীনত বিশেষভাৱে ৰিজুৱালেন হেলিম ছাৰ বিশেষজ্ঞ কৃষি বিজ্ঞান, তাৰপিছতে আমাৰ বিশেষভাৱে মনোজ কুমাৰ চৌহান ছাৰ, হেমাঞ্জলি হাজৰিকা, তাৰপিছতে আমাৰ এনেকৈ ৰিংকুমণি ফুকন বাইদেউ আৰু আমাৰ শস্য ৰক্ষা বিভাগৰে সংযুক্তা শইকীয়া, এওঁলোক আটাইখিনি, তাৰ লগতে মুঠতে কৃষি বিজ্ঞান কেন্দ্ৰৰ আটাইকেইজন বিশেষজ্ঞই বিজ্ঞানীয়ে মোক যথেষ্ট আগবঢ়াই লৈ যোৱাৰ লগতে গাঁওখনতো যথেষ্ট তেওঁলোকে উন্নতিৰ কাৰণে খেতিয়কসকলক সুবিধা আগবঢ়াইছে। বিশেষভাৱে চাৰা চামেলি হাঁহ, খাকী কেম্বেল হাঁহ, ব্ৰইলাৰ হাঁহ, উন্নত জাতৰ সৰিয়হ, কলা মাহ, মাটিমাহ, তাৰ উপৰিও উন্নত জাতৰ বীজ সময়ে সময়ে তেওঁলোকে আমাৰ গাঁওখনত যোগান ধৰি আহিছে। আৰু তেওঁলোকৰ লক্ষ্য এইটোৱেই যে দৰং জিলাৰ 500 কিবাখিনিখন গাঁৱৰ ভিতৰত আমাৰ গড়গুৰি গাঁওখনক ডাবল ইনকামৰ গাঁও হিচাপে তেওঁলোকে নিৰ্বাচিত কৰি বৰ্তমান বিভিন্ন ধৰণে কৃষকসকলক তেওঁলোকে
যোগান ধৰি আহিছে উন্নত মানৰ বীজ। আৰু ধন্যবাদ। আপুনি আমাক এটা কথা কওক যে আপুনি মাগুৰ আৰু কুচিয়া মাছ পালন কৰি আপুনি কেনেদৰে আৰ্থিকভাৱে লাভান্বিত হৈছে সেইখিনি আমাক অলপ বুজাই দিয়ক। নিশ্চয় ধন্যবাদ। মই সঁচাকৈ যথেষ্ট লাভান্বিত হৈছোঁ। বৰ্তমান আমি যিমানবিলাক কৃষি কৰি আছোঁ তাৰে ভিতৰতে মাগুৰ আৰু কুচিয়া পালনত যথেষ্টখিনি লাভ হয়। মোৰ লাভটো এনেকুৱা, প্ৰথম অৱস্থাত মই স্পন আনিছিলোঁ মিৰ্জাৰ পৰা। মিৰ্জাৰ আমাৰ স্পন এটা প্ৰডাকশ্যন চেণ্টাৰ আছে, উৎপাদন কেন্দ্ৰ, তাৰ পৰা মই স্পনটো আনিছিলোঁ। আজি এবছৰ হ'ল, এতিয়া প্ৰায় 150 গ্ৰাম কৰি হৈছে মোৰ। কিন্তু অকণমান মোৰ খাদ্যৰ অকণমান মানে হেৰি হোৱাৰ কাৰণে 200 গ্ৰাম হ'ব লাগিছিলে, কিন্তু 150 গ্ৰাম হৈছে। গতিকে এতিয়া মাগুৰ মাছৰ মই প্ৰায় 1000ৰ পৰা 1200 টকা বিক্ৰী কৰি আছোঁ মই 5 কিলো। গতিকে তাৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ। আৰু কুচিয়াও ঠিক তেনেকুৱা। মই আমাৰ থলুৱাভাৱে আমাৰ যিবিলাক খাল ডং এইবিলাক সিঁচিলে যিবিলাক কুচিয়া পোৱালি পায়, এই পোৱালিবিলাক মই 5 টকা বা 10 টকা বা কিলো 50 টকা ঠিক এই লেখীয়াকৈ মই কুচিয়াবিলাক আনি পেলাইছিলোঁ। এতিয়া মোৰ যথেষ্ট কুচিয়া আছে আৰু এই কুচিয়াবিলাকো মই 400 টকা কিলোত মই বৰ্তমান বিক্ৰী কৰোঁ। তাৰমানে এডাল কুচিয়াত যদিও এপোৱা হয় 250 গ্ৰাম, গতিকে মই 100 টকা তাৰমানে সেই কুচিয়াডাল পাওঁ। যিডাল কুচিয়াত নেকি বহুত কষ্ট নাই, বহুত খাদ্য তাৰমানে দিবলগীয়া নহয়। এদিন টেংকিটো বনাই কেনে আপুনি জাষ্ট দিছে, তাৰপিছত মাজে মাজে আপুনি খাদ্যটো মাজে মাজে দি আছোঁ। আৰু খাদ্যটো ইয়াতে উৎপাদন কৰিব পৰা ব্যৱস্থা আছে। এটা পচা কল আছে, মাটি আছে, মই লাইট দিওঁ, গতিকে তাৰ পৰা পোক পৰুৱাটো পৰে। আৰু কেঁচু, আৰু মই কেঁচুটো দিওঁ, বিশেষভাৱে কুচিয়াই কেঁচুটো খাদ্য হিচাপে গ্ৰহণ কৰে। গতিকে ঠিক তেনেকুৱাকৈ মই কুচিয়া পালন কৰি আছোঁ আৰু মই সঁচাকৈ লাভান্বিত হোৱা বুলিয়েই মই নিজকে ভাবিছোঁ। বৰ্তমান মই এইখিনিৰ জৰিয়তে মোৰ যিটো পৰিয়াল, 4জনীয়া পৰিয়ালটো যেনেধৰণে নহওক মুঠতে নিজৰ ওপৰত নিৰ্ভৰ কৰি মই বৰ্তমান চলা বুলি মই ক'ব পাৰোঁ। ঠিক আছে। আৰু আমি ভাবিছোঁ যিখিনি আমাৰ ভিডিঅ'টো চাই আছে তেওঁলোকক আপুনি যি কুচিয়া মাছ আৰু মাগুৰ মাছ পুহি আছে তাৰ পৰা আমাক কেনেকৈ আপুনি তাৰ পৰা মাছটো উঠাই আমাক অলপ দেখাই দিব পাৰিব নেকি? নিশ্চয় পাৰিম। ঠিক আছে। আমি সময় লাগিব, একো নাই, আমি আপোনাক অলপ কষ্টই দিয়াৰ নিচিনা হ'ল, মানে দৰ্শকসকলে তেতিয়া অলপ ভাল পাব যে মাগুৰ মাছটো আপুনি বা মাগুৰ মাছটো মই উঠাব পাৰিম। মাগুৰ মাছ হওক কুচিয়া হওক কেনেকৈ উঠে আমাক এবাৰ দেখাই দিব। ঠিক আছে। আমাৰ ভিডিঅ'টি চাই কেনে পালে জনাব। যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰি আমাক এনেধৰণে ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। ধন্যবাদ।